কবিতাৰ শিৰোনাম শিক্ষক, কবিতাৰ কথা আৰু কবিতাটিৰ আবৃত্তি বৰ্ণালী তালুকদাৰ। তুমি এই দেৱতা মোৰ মন মন্দিৰৰ শিক্ষাৰ থাপনাখনৰ। তোমাৰ আঙুলিৰ পিছত আঙুলি বুলাই উচ্চাৰণ কৰিব শিকিছিলোঁ কিছুমান অকল্পিত আগবাকৰ সৈতে বৰ্ণবোৰ। তোমাৰ উদান্ত কণ্ঠত আজিও বিৰাজমান শিক্ষাৰ প্ৰকৃত অৰ্থ। জীৱনৰ দ্বিতীয় খোজৰ দিগদৰ্শন কৰোঁতা তুমিয়েই কৰাই দিছিলা চিনাকি মানৱ সমাজৰ মানৱতাবোৰৰ সৈতে। যি ঋণ দিয়াৰ আৰম্ভ কৰিছিলা জীৱনৰ দ্বিতীয় অধ্যায়ৰ পৰা, সেই ঋণৰ ঋণী হয়তো আজীৱন হৈয়েই ৰম। তুমিবিহীন এই মানৱ সমাজ যেন দানৱৰ কলুষিত আৱাসস্থল। ধন্য তুমি শিক্ষাৰ গুৰু, ধন্য তুমি জ্ঞানৰ দেৱতা।